336 আৰু 54 আমি পোনপ্ৰথমতে 336 আৰু 54ক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। প্ৰথমতে 336ক আমি উৎপাদক বিশ্লেষণ কৰিম। যেহেতু ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো 6 গতিকে ইয়াক 2ৰে বিভাজ্য হ'ব। গতিকে 2ৰে হৰণ কৰিম। 2 গুণ 2 অৰ্থাৎ ইয়াত 3ৰ পৰা 2 গ'ল, থাকিল 1। এই 1টো আৰু 3টো লগ লগাই হৈ গ'ল 13। 13ক 2 6 গুণ 12, ইয়াত আকৌ 1 এটা থাকি গ'ল। সেই 1টো আৰু এইফালে 6 গতিকে 16 অৰ্থাৎ 2 8 গুণ 16। ইয়াত দেখিলোঁ 8টো 2ৰে বিভাজ্য গতিকে ইয়াক আকৌ 2ৰে হৰণ যাব। 2 8 গুণ 16, 2 4 গুণ 8। ঠিক তেনেকৈ ইয়াক আকৌ 2ৰে যাব। 2 4 গুণ 8, 2 2 গুণ 4, 2 2 গুণ 4, 2 1 গুণ 2। ইয়াত আমি 21 পালোঁ। 21টোক 2ৰে হৰণ নাযায়, 3ৰে যাব। 3 7 গুণ 21। 7টো যিহেতু এটা মৌলিক সংখ্যা গতিকে উৎপাদক বিশ্লেষণ ইমানতে সমাপ্ত। অৰ্থাৎ 336ক আমি 2 4টা আৰু 3 আৰু 7 এই সংখ্যাকেইটাৰ পূৰণফল হিচাপে আমি লিখিব পাৰোঁ। গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 3 পূৰণ 7 আৰু 54ক আমি উৎপাদক বিশ্লেষণ কৰিলে পাম। প্ৰথমতে 2ৰে হৰণ কৰিছোঁ। 2 2 গুণ 4, ইয়াত 1 থাকি গ'ল, 14 অৰ্থাৎ 2 7 গুণ 14। 27ক আমি 3ৰে হৰণ কৰিব লাগিব। 3 9 গুণ 27, 3 3 গুণ 9 অৰ্থাৎ 54ক আমি লিখিব লাগিব এনেদৰে। 54 সমান 2 পূৰণ 3 পূৰণ 3 পূৰণ 3। এতিয়া দেখিলোঁ 336 আৰু 54ৰ মৌলিক উৎপাদকসমূহৰ ভিতৰত 2 এটা আৰু 3 এটা মিলি আছে। গতিকে ইয়াৰ গসাউ হ'ব গসাউ। 336 আৰু 54ৰ গসাউ হ'ব 2 পূৰণ 3 অৰ্থাৎ 6। ঠিক তেনেদৰে লসাগু হ'ব লসাগুৰ বাবে আমি প্ৰথমতে দুয়োটা সংখ্যাৰে মিলি থকা উৎপাদক কেইটা লিখাৰ উপৰিও আমি আন সকলোবিলাক উৎপাদক আমি লিখিব লাগিব। অৰ্থাৎ ইয়াত 2 3টা আছে, 3 2টা আছিলে আৰু 7 এটা আছে। 2 2 2 3 2টা দিলোঁ আৰু 7। 2 3 গুণ 6, 6 2 গুণ 12, 2 12 24। এইফালে আহিলে 2 3 গুণ 6, 6 3 গুণ 18 আৰু এইফালে 7। আমি এইকেইটা সংখ্যা আমি পূৰণ কৰিম। গোটেই 3টা সংখ্যা আমি পূৰণ কৰিব লাগিব। আমি পূৰণ কৰি পালোঁ 3024 অৰ্থাৎ লসাগু পালোঁ 3024। লসাগু দুয়োটা আমি পালোঁ যেতিয়া লসাগু পূৰণ গসাউ অৰ্থাৎ 3024 পূৰণ 6, 6 4 গুণ 24, 6 2 গুণ 12, 13 14, 6 গুণ 6 আহিলে 1, 6 3 গুণ 18।
লসাগু আৰু গসাগু দুয়োটা পূৰণ কৰি আমি পালোঁ 18,144। এতিয়া আমি সংখ্যা দুটা পূৰণ কৰিম, অৰ্থাৎ 336 আৰু 54 দুয়োটা সংখ্যাক আমি পূৰণ কৰিব লাগিব। 336 আৰু 54। আমি সংখ্যা দুটা পূৰণ কৰিলোঁ, সংখ্যা দুটা পূৰণ কৰিও আমি পালোঁ 18,144। এতিয়া আমি সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ সংখ্যা কেইটা আছিলে 336 আৰু 54। সংখ্যা দুটাক পূৰণ কৰি আমি পাইছিলোঁ 18,144। আমি এতিয়া দেখিলোঁ যে সংখ্যা দুটাৰ পূৰণফল আৰু লসাগু আৰু গসাগু দুয়োটাৰ পূৰণফল একেই। গতিকে আমি ইয়াত লিখিব পাৰিম এতিয়া লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল।